কোভিড-19 আক্ৰান্ত হোৱা লোকৰ সংখ্যা ক্ৰমান্বয়ে বাঢ়ি অহাৰ প্ৰতি লক্ষ্য ৰাখি আৰু এই ৰোগ নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে জাৰি কৰা নিয়মাৱলীৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে আজি শোণিতপুৰ জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙৰ সভাপতিত্বত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়। আজিৰ সভাত জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়াসকলো উপস্থিত থাকে। আগন্তুক ৰঙালী বিহু তথা অন্যান্য উৎসৱ পালন কৰাৰ ক্ষেত্ৰত চৰকাৰে জাৰি কৰা আদৰ্শ পৰিচালনা বিধি SOP অনুসৰি আয়োজক সমিতিসমূহে মানি চলিবলগীয়া নীতি নিয়ম বহিৰাজ্যৰ পৰা বিশেষকৈ মুম্বাই বেংগালুৰুৰ পৰা অহা লোকসকলৰ ক্ষেত্ৰত ল'বলগীয়া পদক্ষেপসমূহ আৰু অন্যান্য বিভিন্ন বিষয়ৰ ওপৰত আজিৰ এই সভাত বিস্তৃতভাৱে আলোচনা কৰা হয়। উল্লেখযোগ্য যে অসম চৰকাৰে আন জিলাৰ লগতে শোণিতপুৰ জিলাৰ প্ৰতিখন চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ত অহা 10, 11 আৰু 12 এপ্ৰিলত ব্যাপক হাৰত কোভিড পৰীক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বাস্থ্য বিভাগে শোণিতপুৰ জিলাৰ বাবে নিৰ্ধাৰণ কৰা লক্ষ্য পূৰণ কৰিবলৈ স্বাস্থ্য বিভাগৰ বিষয়াসকলক উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে। লগতে সমূহ জিলাবাসী ৰাইজক কোভিড-19 ৰোগৰ কোনো লক্ষণ দেখা দিলে নিকটৱৰ্তী স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ পৰীক্ষা কৰাবলৈ উপায়ুক্তগৰাকীয়ে আহ্বান জনাইছে। নিউজ মিডিয়াৰ প্ৰতিবেদন।